Hey guys, welcome to my YouTube channel. Guys, মোৰ কেক কটা একদম প্লেনিং নাছিলে মোক পাই দি উঠিছে ভিডিঅ' দি উঠিছে কেক নাকাটো নি মই বোলো কেক নাকাটো মায়ে ফোন কৰিছে মায়ে উঠিছে কেক কাটি পিনি মই বোলো নাকাটো তাৰপিছত মই যে গম নাপাওঁ ভিডিঅ' যে প্লেনিং কৰি থৈছে যে মোক ছাৰপ্ৰাইজ দিব বুলি ময়ো নাজানো তাৰপিছত আপোনাৰ মই যেতিয়া কি কয় 10:30 বজাত কেক আনিছে ঠিক আছে 10:30 বজাত তেতিয়া মই বাহিৰলৈ ওলাই আহিছোঁ দেখিছোঁ মই ৰুমত সোমাই আছিলোঁ তাৰপিছত আগফালৰ ৰুমটোলৈ ওলাই যেতিয়া আহিছোঁ তেতিয়া দেখিছোঁ কেক উলিয়াই ৰেডি 10:30 বজাত মই দেখি পিনে শ্বকড হৈ গ'লোঁ মানে বহুত বেছি মানে একদম হাৰ্টত লাগি যোৱা যেন আৰু মজা লাগিলে মই কৈছোঁ ন একদম বেষ্ট আছিলে মোৰ এইটো বাৰ্থডে একদম বেষ্ট হয় আৰু চাব মোক কিমান কেনেকৈ ধুই দিলে আৰু সেইদিনাখন আমাৰ ৰাহুতে পুৰা খাইছে নাখাওঁ বুলি কোৱা নাই এতিয়ালৈকে আমাৰ জিতেন মায়ে খুৱাইছে আমাৰ নিৰ্মলে খুৱাব আৰু সানিব এতিয়া আমাৰ ইনুজ বাছা একদম স্পেচিয়েলি কইম্বাটুৰৰ পৰা আহিছে ইনুজ বাছা স্পেচিয়েলি কইম্বাটুৰৰ পৰা আহিছে আমাৰ মই কেমেৰাটো ৰখি তই খোৱাবি হ'বলা তই নিজে ভৰাই দিলি মুখত আমাৰ স্পেচিয়েল পাৰ্চন কেক অনা এইজন দেই যিমানেই হওক ময়ো লগতে আছোঁ দেই এইজন কেক খোৱাজন এইজন দেখিছে নাই বাৰ্থডে স্পেচিয়েল বয় খা